হেল্ল' বন্ধুসকল, জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা, অনুভূতি আৰু অভিজ্ঞতা দুয়োটাৰ ফালৰ পৰা। মই ভাবোঁ যদিহে কেতিয়াবা আপোনাক কোনোবাই গালি পাৰে বা বেয়াকৈ কয়, আপুনি বহি আছে বা আপুনি ওচৰত আছে, তথাপিও আপুনি শুনাকৈ যদি কোনোবাই কিবা বেয়াকৈ আপোনাৰ বিষয়ে কয় বা আপোনাক ঠাট্টা কৰে বা উপলুঙা কৰে, তেতিয়া আপুনি কি কৰিব? বহুতে কয় আকাশলৈ চালে খং কমে, পানীলৈ চালে খং কমে, কিন্তু মই তাতকৈ বেছি ভাবোঁ, আজিৰ দিনত মই এনেকৈ ভাবোঁ যে ময়ো কষ্টৰ অনুভূতিৰ মাজেৰে এইখিনি অভিজ্ঞতা পাইছোঁ যে যদিহে এনেকুৱা কিবা আপোনাৰ ঘটনা ঘটে বা আপুনি কেতিয়াবা এনেকুৱা সমস্যাৰ সন্মুখীন হয়, তেন্তে আপুনি হয়তো এনেকৈ ভাবিব পাৰে যে হে ভগৱান, বা আপুনি এনেকৈ ভাবিব পাৰে যে হয় তেওঁক ভগৱানে সেইখিনি দিছে বা ভগৱানে তেওঁক চাব যে কি ক'ম, মানে এনেকৈ ভাবিব পাৰে যে আপুনি যে নাই হয় আজি তেখেতে যে মোক উপলুঙা কৰিছে বা মোক ঠাট্টা কৰিছে, কাৰণ আপুনি বেয়াকৈ কৈ বা আপুনি বেছিকৈ কৈ একো লাভ নাই। যিখিনি হ'ব হ'ব, যিখিনি কৈছে। যদি সত্যত আপুনি থাকে বা সঁচাত আপুনি থাকে, তেন্তে চিন্তা কৰিব লগা একো নাই। আপুনি ভাবিব পাৰে যে মোক যদিও উপলুঙা কৰিছে, ইয়াৰ ফল ভগৱানে তেওঁক দিব, কাৰণ আপুনিতো নিজেতো আপুনি দিব নোৱাৰে, কাৰণ আপুনি আপোনাক কোনোবাই বেয়া বুলি কোৱা বাবে বা বেয়াকৈ কোৱা বাবে আপুনিতো তেওঁক চৰিয়াই দিব নোৱাৰে বা আপুনি বেয়াকৈ ক'ব নোৱাৰে। মই নোৱাৰোঁ, এটলিষ্ট আজি যেতিয়া মই নকওঁ কাকো। গতিকে ঠিক তেনেকুৱা কথা, কোনোবাই বেয়াকৈ কৈছে, কোনোবাই আপোনাৰ জীৱনক লৈ কথা কৈছে বা আপোনাৰ লৈ হাঁহিছে, যিয়ে নকৰক কিয় আপুনি চাব, আপুনি ক'ব নোৱাৰে। আজি তেখেতক ভগৱানে সামৰ্থ্য দিছে যে তেওঁ কাৰোবাক আজি তেনেকৈ ক'ব পাৰিছে, তেওঁ কৰিব পাৰিছে সেইখিনি যিখিনি আপুনি কৰিব পৰা নাই, যাৰ বাবে তেওঁ ক'ব পাৰিছে আপোনাক। মই তেনেকৈ ভাবোঁ। ঠিক আছে, কওক, কি কৰিব কওক, তেওঁ ক'বই, কাৰণ তেখেতে সেইখিনি কৰিব পাৰিছে। তেখেতে যদি সেইখিনি ক'ব পাৰিছে, আপুনি একো ক'ব নোৱাৰে। যদি তাৰ ঠাইত যদি তেখেতে আপোনাক সহায় কৰিলে, সেইটো বেলেগ কথা। তেখেতে উপলুঙা কৰা কথা, এইবোৰত মাত মাতি লাভ নাই, চিন্তা কৰি লাভ নাই। মই ভাবোঁ চিন্তা কৰিও লাভ নাই, কাকো একো কৈও লাভ নাই। ভদ্ৰভাৱে এনচাৰ দিলে হ'ল, ঠিক আছে বছ, ইমানখিনিয়ে যথেষ্ট। তাতকৈ বেছি কৈ একো লাভ নাই। কি ক'ব, মোৰ নিজৰ আপোন মানুহৰ পৰাই মই এইখিনি পাইছোঁ, যথেষ্ট পাইছোঁ। গতিকে তাৰ অভিজ্ঞতাৰ ফালৰ পৰাই মই এইখিনি কথা কৈছোঁ। কাকো একো কৈ লাভ নাই। কোনোবাই কিবা কৈছে, অ'কে ঠিক আছে, বাকীখিনি নিজে ভাবি চিন্তি আগবাঢ়ি গ'লেই হ'ল আৰু। ধন্যবাদ, শুভৰাত্ৰি।